গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল। দেখিছেই নহয় বতৰ, ৰাতিপুৱা এতিয়া টাইম কেইটা হ'ল 6টা, 6:30 হৈছে, 6:30 হৈছে। আহি আছোঁ নামটিৰ অভিমুখে। বৰ্তমান কালুগাঁও ক্ৰছ কৰিলোঁ। আমি নামটি ফিচিং কম্পিটিশ্যন আজি 2 জুন গৈ আছোঁ খেলিবলৈ। কিন্তু বতৰ চোৱা কি অৱস্থা, বৰষুণে শেষ কৰি পেলালে গোটেই। তথাপিতো আশা কৰিছোঁ খেল হ'ব, তেওঁলোকেও কৈছে। তো এয়া গণেশ দা আছে, এইজন চাজন আছে, এয়া এই মৰাণৰ পৰা আহিছে। এইপিনে বিজয় ছাৰ দেখাই দিয়া এবাৰ, এই বিজয়, এই দাদা আছে এইপিনে, এইজন। তো গৈ আছোঁ আমি, ব'লক আপোনালোকো ব'লক আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি মজা হ'বলৈ গৈ আছে, ধুনীয়া খেল হ'বলৈ গৈ আছে। ডাঙৰ ডাঙৰ মাছ ময়ো ধৰিব পাৰোঁ, তেওঁলোকেও ধৰিব পাৰে। কিন্তু আজি খেল ভাল হ'ব, ভিডিঅ'টো সম্পূৰ্ণ চাব, ঠিক আছে? আহি পালোহি জেগা, নামটি ফিচিং কম্পিটিশ্যন। ধুনীয়া গেট বনাইছে, এইটো ৰাস্তা সোমাই যাব লাগে। এই চাইডে বৰ্তমান মানুহখিনি কম হৈ আছে, আহি আছে, সময় হৈছেগৈ, মানুহ কম হৈছে। কিন্তু বৰ্তমান সেইটো ইটো পুখুৰীত পূৰা ভিৰ হৈছে আৰু মানুহ বহিছে। এই আহিছে, যোৰহাটৰ পাৰ্টি আহিছে, নামৰূপৰ পাৰ্টি আছে, অলৰেডি বহিয়ে আছে। যোৰহাট এণ্ট্ৰি মাৰিছে, দেৰগাঁও পাৰ্টি বহি আছে। মই নিজে শিৱসাগৰ আহিছে, এই তাত ডিমাপুৰৰ আছে, এনেকৈ মানুহ আহি আছে। বৰষুণটো বতৰটো বেয়া হৈ যোৱাৰ কাৰণে মানুহবোৰ আহোঁতে অলপ দিগদাৰ হৈছে, কিন্তু মানুহ আহি আছে। এইসকল আহিছে দেখিছেনো, চাব আজি মাছ লাগিব, বতৰে কৈছে। আৰু এইজন তেখেতে কৈছে ডাঙৰ মাছটো ধৰোঁতে ভিডিঅ'টো বনাব লাগে। তো মই এতিয়াৰ পৰাই ৰেডি হৈ আছোঁ তেখেতৰ ভিডিঅ'টো ল'বলৈ। তেখেতে বা কি কয়, কিবা এটা কওক। দেখিছে নাই কিমান ধুনীয়া ৰেডি কৰি আছে বস্তু, ডাঙৰ মাছটো তেওঁ লগাবই। কওক এতিয়া কি ক'ম, পিছত দেখা যাব কি হ'ব। দেবু অঁ দানা বনাই আছোঁ, পূৰা লাগি আছে দেখিছেনে, ৰকম কালাৰ দেখিছে নাই, চবৰে বেলেগ বেলেগ। মই মাটিকে লগাই দিছোঁ আৰু যি হ'ব হ'ব। অকল প্লেট আৰু চামুচখনে দিবলৈ বাকী আছে, বাকী এইয়া আমাৰ ককাইদেউ, অ' ককাইদেউ, হেল্ল'। আৰম্ভ হৈছে, যুদ্ধ আৰম্ভ হৈছে ন? আৰম্ভ কৰিবলৈ লৈছোঁ। অঁ প্ৰিপেয়াৰ চলি আছে, বঢ়িয়া। মানে আৰু অলপ পিছত ইয়াতে যাতে সোমাইহি ভাল হেৰি এটা যদি সোমাই দিছে ন, জাল ঠিক কৰি আছোঁ মানে তাতে সোমাব লাগিব আৰু ডাঙৰ এটা মাছ। চক কি ধুনীয়া মাছ খেলি আছে ওচৰতে, এনেকুৱা ওচৰত মাছ খেলিছে। আৰু এইজন চিকাৰী, কোনটো খাব, এইটো খাব নে এইটো খাব, দেখিছে নাই, কোনটো খাব, এইটো খাব নে এইটো খাব। এইজন চিকাৰী, ডাঙৰ চিকাৰী খেলা কিনাৰতে দেখিছে নাই, মাছ খেলি আছে, কিনাৰতে পাব বোলে। মাল উঠাওৱে আজি। চক ৰাইজ, কোনটো খাব, খাই দিব পাৰিলে। আজি কেনেকুৱা হ'ব, ফালিব বোলে, ফালিব বোলে আজি মুঠতে, আৰু ৰিজাল্ট ভাল হ'ব। ফালিম বুলি আহিছোঁ, হেঁপাহ বহুত দিনৰ হেঁপাহ আজি পূৰাই আহিছে, মজা। সেইজন এজন আহিছে, তেখেতৰ বৰশীটো মজা লাগিছে। আপোনাক দেখাইছোঁ ৰডডাল চক, এইডাল হ'ল বাঁহৰ, দেখিছেনে কি ধুনীয়া হৈছে, বাঁহৰ কি ধুনীয়াকৈ বনাইছে। কিন্তু এইটো বেডকাষ্টিং ৰিল, এইটো আহিছে লগত, ৰিলটো বেডকাষ্টাৰ লগাইছে, কিন্তু ৰডডাল বাঁহৰ, মানে হেণ্ডমেড। আৰু ৰিংকেইটা তামৰ, মজা বনাইছে দেখিছেনে কি ধুনীয়াকৈ বনাইছে। বান্ধনটো কি ধুনীয়া দিছে দেখিছেনে, চলিড। সেই পুখুৰীটো মই সেই মাজত আছিলোঁ, সেই তাত ৰৈ আছোঁ গ্ৰীণ ছাতিটো, তাত আছোঁ মই বৰ্তমান। এই মাজৰ ৰাস্তাটোত আহিছোঁ, এই ৰাস্তাটোত আহিছোঁ মই, আপোনালোকক দেখাইছোঁ গোটেই চিনাৰীটো। মানুহ আহি আছে, সেইকাৰণে খালী হৈ আছে এই পুখুৰীটো বৰ্তমান। এই পুখুৰীটো মানুহ হৈছে, এই আমাৰ প্ৰাঞ্জল দা, চিনি পায়ে চাগে, তেখেতক দেখিয়ে থাকে। প্ৰাঞ্জল দা কি ক'ব, কমচোন। খালি প্ৰতিকূল বতৰৰ কাৰণে অকণমান প্ৰব্লেম হৈছে, বৰষুণ যাক আহি আছে, নহ'লেতো ভালেই লাগিব। আৰু আশাবাদী আমি আৰু কিবা এটা কৰিমেই নিশ্চয়, কিবা এটা লাগিলে ভাল লাগিব ন। তাৰপিছত এনেকৈ গৈ চক একদম ষ্ট্ৰেট চিধা ৰঙা নীলা ছাতিৰ মই জুম কৰি দিছোঁ। সেইজনটো আৰু এজন ছাৰ হয়, এজন মস্ত একদম নবীন মানুহ, এইজন একেবাৰে নদীৰ মানুহ। ঐ ফুকন দা, হাতখন হিলাই দিয়ক, হিলাই হাতখন হিলাই দিয়ক।
হাতখন দাঙি দিছে দেখিছে ন এইজন আপোনাৰ ইয়াত আৰু এয়া আমাৰ শিৱসাগৰ টাউনৰে ক কিবা এটা ক ভালে আৰু খালি বতৰ সঞ্জাকৰ কাৰণে অলপ ডিষ্টাৰ্ব হৈছে মাছ মাছ চাছটো ফিচাৰীত খাই থকা দেখিছোঁ বাৰু এতিয়া ভাগ্যই কি কয় বাৰু যি কি নহওক ধৰ ৰিজাল্টটো ভাল হ'লে হ'ল ন এইসকল গোটেই বহি আছে ৰাইজ বহি আছে চব ৰেডি বৰশীখিনি লাইন পাতি আছে দেখিছেনে কি ধুনীয়া লাগিছে এয়া চনুৱে ধৰিলে এটা চনুৱে লগাই আনি আছে এয়া সেইটো উঠাইছে এইটো মাছ উঠালে চনুৱে এইটো মাছটো দেখিছে ৰবুলাই লগালে এইটো মাছটো এয়া উঠিছে কমল কাঠ সেইটো এই ৰুবুলা আকৌ লগালে ৰুবুলাই পকাই আছে এইচোত সেইটো আহি আছে এই ওজনত ঠিকে আছে উৎপাত নকৰিবি এইটো মাছটো চাইজ একে কমল কাপে নিছে অকল ৰুবুলা আজি কি হ'ল কমল কাপে আহিছে যে ধৰিছে মানুহে মাছ ধৰি আছে বৰ্তমান সৰু সুৰাকৈ আমাৰ কেইজনমানে আমি নাই পোৱা এয়া বহি আছোঁ অনুপদা মোৰ টনাটনি কৰি আছে কোন পাকত চিপ মাৰিম আপোনালোকে চায়ে থাকিব আৰু বৰশীডাল লৈ বোলে চিপে মাৰিছোঁ হাতত এটা মোবাইল সেইপিনে চিপ মাৰিছোঁ আৰু কি হ'ব মানুহ বৰ বেছি এটা হোৱা নাই কি হ'ব মণিয়ে কৈছে একো নহ'ব বোলে বহি আছোঁ চেষ্টা চলাই আছোঁ কি হয় নাজানো এঘণ্টামান গৈছে আৰু টাইম আছে চাই থাকিব দেখাই থাকিব বেকৰ মানুহকেইটা দেখিছে না পাৰ্টনাৰ 20টামান হ'ল দুইজন বহি আছে একে টি চাৰ্ট পাৰ্টি ৰঞ্জিতা আহি গ'ল মোৰ চলাই আহিছে ৰঞ্জিতা মাছ এই ডাঙৰ কমল কাপ ই ৰছী লৈ গৈছে এইপিনে আহিব দিয়ক ই তাত এটা ধৰিলে আকৌ এইটো মইনাই কেইবাটাও ধৰিলে এইটো কেইবাটাও ধৰিলে সৰু কেইবাটাও ধৰিলে চনুৱে লগালে আকৌ এটা সৰু চাইজ লাগিছে চাগে এইটো আহি আছে চনু এইটো কুহি এই মানুহজন যে ৰঙা মানুহজন যে ওলাই আছে ৰঙা টি চাৰ্ট মোৰ লগত য'ত লগাইছিলে এবাৰ কিন্তু তেওঁ মাছ এটা ধৰিলে ধুনীয়া মাছ এটা ধৰিলে চাই থাকিব দেই মাছটো দেখাম এইটো চাইজ ভাল চাইজ এইটো প্ৰাইজত গ'ল এই ধুনীয়া চাইজ এটা উঠালে প্ৰায় 1.5 কেজিমান হৈ যাব 2 কেজি ওচৰ ঈদুলে ডাঙৰ মালটা লগালে নেকি কিমান ডাঙৰ নাজানো যোৰহাটৰ ঈদুল এই ডাঙৰ ৰূপচন্দা আহি গ'ল এই ৰূপচন্দা আৰম্ভ সেইটো ডাঙৰ চোৱা হ'ল ৰূপচন্দা কৈ আছিলোঁ আৰু ৰূপচন্দা আছে এই চোৱা কিমান ডাঙৰ চোৱা এইটো ফাৰ্ষ্টলৈ গুচি গ'ল যেন পাইছোঁ হা 3 কেজি এজনী মাছ ধৰি নিছে এতিয়া বৰ্তমান এইটো এটা ধৰি আনিছে গ্ৰাছ কাপ কিমান ডাঙৰ চক ইমান ডাঙৰ ধুনীয়া প্ৰাইজ এইটো ভাল ওজনত গৈছে 5 কেজিমানত গৈছে এতিয়া আকৌ নতুন ইটো পুখুৰীত আহিলোঁ এইটো পুখুৰীত বহি আছিলোঁ লৈ এইটো পুখুৰীত পেলাইছোঁ আৰু গোটেই মাছবিলাক ডাঙৰ মাছকেইটা ইয়াতে ধৰিলে ফাৰ্ষ্ট পোৱা মানুহজন লুকাই আছে গছজোপা আঁৰত এই পল ৰ'ডডাল দেখিছেনে মোৰ আঙুলি মূৰত চক পল ৰ'ডডাল সেই পল ৰ'ডডালত 4 কেজি 4.5 কেজি মাছটো ধৰিছে গ্ৰাছ কাপ এই অকণমান আগত যে দেখাইছিলোঁ মই আহোঁতে এতিয়া ইয়াৰ আগত সেই মাছটো তেওঁ ধৰিছে বহি আছে তেখেত শিমলগুৰিৰ হয় বুলি কৈছে এই পল ৰ'ডডালত ধৰিছে সেইজনীজন বগা হাফ পেণ্ট ওলাই আছে দেখিছেনে খেল শেষ হ'ল ৰিজাল্ট 0 কিন্তু ৰিজাল্ট ইয়াত ভাল ডাঙৰ মাছ পাইছে 5 কেজি নহয় 4.5 কেজি 4 কেজি 300 মানে 5-6টামান এনেকুৱা 4 কেজি চাইজৰ মাছ পাইছে কিন্তু মোৰ ৰিজাল্ট 0 মই একো নাপালোঁ এইবোৰ সামৰণি মাৰিছে ৰাইজসকল চবেই যাব ওলাইছে সুজিত কি খবৰ কি खराब 0 रिंकू कैसा खबर कैसा है कुछ भी नहीं हमको भी कुछ भी नहीं 0 लेकिन साइज बढ़िया निकला ना
4.5 केजी 4 केजी 300 ऐसे निकला सब यहाँ से निकला इस तालाब से सबे सामৰিলে আৰু सबे ঘোষণাও কৰিলে খেল সমাপ্ত বুলি सबे বান্ধিছে বৰশী বাৰু যি কি নহওক আপোনালোকক দেখাই আছোঁ চাই দেখিব গোটেই মাছখিনি লাষ্টত দেখামগৈ এয়া কেনেকুৱা ৰিজাল্ট 1 কেজি 945 বঢ়িয়া ঠিক আছে দিয়া কিবা এটা লাগিলে আপোনালোকক গোটেই মাছখিনি দেখামগৈ এতিয়া আগে বস্তুখিনি সামৰি লওঁ তাৰপিছত আপোনালোকক মাছখিনি দেখাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব দেৱজিৎ দা কিবা হ'লনে হয় নি এয়া দেৱজিৎ দা এয়া আমাৰ লখিমপুৰৰ পৰা আহিছে তেখেত চিনি পাইছে মোৰ ভিডিঅ'ত দেখিছে আগে পিছে মোৰ লগতে একেলগে আমি মাছ ধৰিছিলোঁগৈ গোলাঘাট সেইটো চাওক মই দেখাই আছোঁ আপোনাক বৰ্তমান ফাৰ্ষ্ট প্ৰাইজটো এইটো হ'ল ৱেটটো লিখা আছে চাওক 4 কেজি 582 গ্ৰাম ছেকেণ্ড প্ৰাইজ গ্ৰাছ কাপ ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজো গ্ৰাছ কাপেই হয় 4 কেজি 390 গ্ৰাম থাৰ্ডটো গ্ৰাছ কাপেই হয় 4 কেজি 361 গ্ৰাম সব গ্ৰাছ কাপ উঠিছে চাওক ফ'ৰ্থ প্ৰাইজটো গ্ৰাছ কাপেই হয় ইয়াৰ ৱেটটো ক'ত আছে তলত আছে 4 কেজি 300 চাওক 4 কেজি 346 গ্ৰাম আর 5টো গ্ৰাছ কাপেই হয় ইয়াৰো 4 কেজি 38 গ্ৰাম 5 নম্বৰটো 6 নম্বৰটো গ্ৰাছ কাপেই হয় 3 কেজি 520 গ্ৰাম 6টো হ'ল ৰূপচন্দা মোৰ কিনাৰতে ধৰিছিলে এইটো হ'ল 3 কেজি 120 গ্ৰাম এইটো ইদুল যোৰহাটৰ ইদুলে ধৰিছিলে আৰু এইটো এটা প্ৰাইচ 8 নম্বৰ প্ৰাইচ আপোনাৰ গ্ৰাছ কাপেই হয় 2 কেজি 609 গ্ৰাম এইটো ৰূপচন্দা আহিলে আৰু এটা এইটো আছিলে 9 নম্বৰ প্ৰাইচ ৱেটটো 2 কেজি 519 গ্ৰাম খেল ভাল হৈছে মাছ ধুনীয়া সাইজত উঠিছে 10 নম্বৰ প্ৰাইচ 2 কেজি 312 গ্ৰাম 11 নম্বৰ প্ৰাইচ গ্ৰাছ কাপ 2 কেজি 100 গ্ৰাম 12 নম্বৰ প্ৰাইচ 2 কেজি 72 গ্ৰাম গ্ৰাছ কাপ এইটো গ্ৰাছ কাপ 13 নম্বৰ প্ৰাইচ ইয়াৰ ৱেটটো 1 কেজি 945 গ্ৰাম 14 নম্বৰ প্ৰাইচ গ্ৰাছ কাপ 1 কেজি 762 গ্ৰাম এইটো কি হয় কমল কাপ নে গোল্ডেন এইটো গোল্ডেন 15 নম্বৰ প্ৰাইচ 1 কেজি 734 গ্ৰাম এইটো গোল্ডেন নে কমল নে গ্ৰাছ ধৰিব পৰা নাই এইটো কি মাছটো কি 1 কেজি 679 কি মাছ এইটো গ্ৰাছ কাপেই হয় 16 নম্বৰ প্ৰাইচ এই ওপৰত লিখা আছে 16 নম্বৰ প্ৰাইচ 1 কেজি 679 গ্ৰাম এইটো গ্ৰাছ কাপেই হয় 17 নম্বৰ এনেকৈ দেখিছে ন ভিৰ হৈ আছে পূৰা মই লাষ্টৰ প্ৰাইচটো একেবাৰে দেখাই দিছোঁ লাষ্টৰ প্ৰাইচটো হ'ল 909 গ্ৰাম লাষ্টৰ প্ৰাইচটো এইটো নহয় জানো এইটো লাষ্টৰ প্ৰাইচটো ওলাই গ'লে লাষ্টৰ প্ৰাইচটো এইটো 909 আপোনাৰ এইটো মাজত আছে যি কি নহওক আমাৰ নামৰূপত তেখেতেও কৈছে ৰঞ্জিত দাই এইখিনি গোটেই মাছখিনি দেখালোঁ আপোনালোকক कैसा लगा बहुत अच्छा लगा ठीक है ना गेम बहुत अच्छा गेम हुआ नहीं शिवसागर का बहुत बदनाम हो रहा था अभी तो ठीक है ना यहाँ पर तो पहले भी अच्छा था आज भी हाँ अच्छा है ठीक है ना हाँ हाँ বাবলু দা কওক না ভাল লাগিছে খালি মাছ আজি পাইছোঁ দুটাই পাইছোঁ খালি তো আপুনিতো পাইছে আমিতো আমাৰতো নচিবে বেয়া একো এটা হেৰিয়ে নহ'ল আমাৰ নচিবে বেয়া তেওঁতো পাইছে আমাৰতো পাইছে ग्रुप में पैसे গ্ৰুপত তুমি ग्रुपर আছে গ্ৰুপত আছে না মাছ উঠাইছা নাই বাইট কৰিছা নাই ভোক কৰিছা নাই কৰা নচিব বেয়া আচলতে আমাৰ নচিব বেয়া আমি বহিলোঁ তাত নাই তাৰপিছত গৈ উঠিলোঁ গৈ তাত কল ৰ'দত ধৰি দিছে আমাৰ গ্ৰুপৰ বাবলুদা পাইছে বাবলু গ্ৰুপত পাইছে এই গ্ৰুপত বাবলুদাই পাইছে বাৰু যি কি নহওক ভিডিঅ'টো সম্পূৰ্ণ যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ গোটেই লাষ্টত মাছখিনিও দেখালোঁ আপোনালোকক তো খেল ভাল হৈছে বেয়া হোৱা নাই সকলো আহিছে এখেতলোক ডিমাপুৰৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে জেগাৰ পৰা আহিছে কিন্তু গুৱাহাটী ছাইডৰ পৰা হয়তো আহিব নোৱাৰিলে মানে পানী হোৱাৰ কাৰণে য'ত ৰাস্তা বন্ধ তো কি দেখা পাইলোঁ নাজানো মুঠতে ভিডিঅ'টো চাব আৰু পাৰিলে ইমানখিনি দেখুৱাৰ কাৰণে লাইক এটা অন্ততঃ মাৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ৰাখোঁ আকৌ লগ পাম এনেকুৱা এটা নতুন কম্পিটিশ্যনৰ ভিডিঅ' আপোনালোকক দিয়াৰ
মানে প্ৰতিশ্ৰুতি দিছোঁ যাতে য'তে খবৰ পাওঁ খবৰ দিম, আহিব আৰু খেলিব, ময়ো খেলিম। দেখিছোঁ। বাই বাই, জয় অসম।